নমস্কাৰ, মোৰ নাম নিধি সীতা শৰ্মা। মই পদ্মশ্ৰী ডক্টৰ সূৰ্য হাজৰিকাদেৱৰ ৰচিত অ যুগৰ যুৱক দল কবিতাটি আবৃত্তি কৰিবলৈ ওলাইছোঁ। অ যুগৰ যুৱক দল, ধুমুহা জাকৰ বতাহতে তুমি, বৰ্ষাৰ বজ্ৰ গাজনিতে তুমি, মুক্ত আকাশ ধৰণিতে তুমি, কষ্ট কৰি সৃষ্টি কৰা নৱপ্ৰভাতৰ সূৰ্য গঢ়া, বিশ্ববাসীক চমকিত কৰি বিশ্বক তুমি দৃষ্টি দিয়া। অ যুগৰ যুৱক দল, ধুমুহা গাজনি গাজিছে গাজক, বৰ্ষা বিজুলী আহিছে আহক, কিঞ্চিতো তুমি হুহুকি নাহিবা অ যুগৰ যুৱক দল। কৰ্মত যদি সফল হোৱা, সৃষ্টিত যদি স্বীকৃতি পোৱা, তুমি যুগৰ বাবে হ'বা ন প্ৰভাত, সেই প্ৰভাতেই প্ৰেৰণা দিব, জীৱন ইতিহাস আলোকিত হ'ব। সেয়ে তুমি যুগৰ বতাহ জাগতেই জাগা। অ যুগৰ যুৱক দল, হাতে কামে তুমি আগুৱাই আহা, তোমাতেই যুগৰ বহুত আশা, বিশ্বৰ তুমি শোভা ভৰসা, নিৰাশা যুগৰ কাম্য নহয় ব্যক্ত কৰা সাহসেৰে তুমি, নতুন যুগৰ ভাষা, কষ্ট কৰি সৃষ্টি কৰা যুগৰ নতুন আশা। ধন্যবাদ।